Hello everyone, welcome back to my YouTube channel Poppy's Creation Friends. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছো আৰু আজি যেহেতু বিশ্বকৰ্মা পূজা তো পূজা বুলি এওৰ অফিসত যেহেতু পূজা পাতিছে তো ইয়াতে এওৰ ষ্টাফৰ যিকেটা ফ্যামিলি থাকে সকলোকে পূজাত ইনভাইট কৰিছে আমিও যাব ওলাইছো এয়া গা পা ধুই ললো এফালে জানিকো গা ধুৱাই দিলো আৰু সকলোৱে কলে পূজা বুলি চাদৰ মেখেলা পিন্ধি যাব তো এফালে মই চাদৰ মেখেলা উলাই লৈছো আৰু আপোনালোক সকলোলৈকে পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো তো গাইস ৰেডি হৈ লও আৰু বাহিৰত ৰদ চাওক গাইস ইমান বেছি ৰদ আৰু ইমান গৰমত এতিয়া চাদৰ মেখেলা পিন্ধি যাব লাগিব অফিসত তো সোনকালে ৰেডি হৈ লও তাৰ পিছত আকৌ আপোনালোকক লগ পাইছো স্কিপ নকৰাকে চাই থাকক গৰমত পিন্ধিব পৰাকৈ সিম্পল একেবাৰে পাতল কাপোৰ এজোৰ উলাই লৈছো এজোৰে পিন্ধি যাম এতিয়া কাপোৰজোৰ প্ৰথমতে মই ভাজ কৰি লও আৰু ইফালে জানিক চাওকচোন কাপোৰজোৰৰ লগতে হেলিব ধৰিছে আৰু এইখিনিতে আপোনালোকক কাপোৰজোৰৰ এটা বস্তু দেখাও ৰব কাপোৰজোৰ যেতিয়া মই চিলাবলৈ দিলো চাওকচোন কি হুতাৰে ইয়া দহি গুঠি দিলে একদম কেনেকুৱা বেয়া লাগিছে চাওকচোন কি হুতা হয় এটো আৰু প্ৰথমতে মই ইয়া গা ধোৱাৰ আগতে কাপোৰজোৰ পিন আপ কৰি থৈ দিছিলো দুটা পিন লগাইছো আৰু বাকিখিনি মই তলফালে এনে এৰি দিছো খুলাকে এইফালে পিন লগোৱা নাই দুটা পিনে লগাইছো আৰু এতিয়া কাপোৰজোৰ পিন্ধিম আৰু কেনেকৈ কি উলাও চাই থাকক প্ৰথমতে চুলিখিনি ধুনিয়াকে সিম্পলকে খোপা এটা বান্ধি লও আৰু গাইস চুলিখিনি যে কাটিছিলো এতিয়া অলপমান দীঘল হৈছে আপোনালোকক দেখাই দিছো চাওকচোন আৰু প্ৰথমতে এটা সিম্পলকে খোপা বান্ধি লও আৰু এয়া দেখিলে একদম কম সময়ত মই সিম্পলকে ধুনিয়া খোপা এটা বান্ধি ললো এয়া চাও আৰু এতিয়া বাকি মেকআপখিনি কৰি লও তাৰ পিছত কাপোৰজোৰ পিন্ধিম মেকআপ কৰো বুলি ক'লে আকৌ গাইজ একদম হেভি মেকআপ নহয় একদম নো মেকআপ লুক এটা কৰিম প্ৰথমতে এয়া লেকমি ময়শ্চাৰাইজাৰটো লৈছো তাৰ পিছত লগাম এয়া লেকমি ফাউন্ডেশনটো একদম কমকে লগাম একদম পাতলকে এইখিনি লগাইছো গাইজ এইখিনিৰে হৈ যাব গতে মুখখন কভাৰ কৰি দিম এতিয়া ব্ৰাশেৰে এইখিনি মই গতে ধুনিয়াকে লগাই লও আৰু এয়া চাও একদম পাতলকে লৈছো লেয়াৰটো দেখি আপোনালোকে ধৰিবই পাৰিছে চাগে মই গতেখিনি ব্লেন্ড কৰি দিলো আৰু এতিয়া গতে ফাউন্ডেশনখিনি ব্ৰাশেৰে মই ধুনিয়াকে ব্লেন্ড কৰি লৈ এয়া লৈছো লেকমি মই কম্পেক্ট পাউডাৰটো আৰু কম্পেক্ট পাউডাৰটো মই এইখনেৰে লগাইছো আৰু এতিয়া ধুনিয়াকে পাউডাৰখিনি মই মিলাই ব্লেন্ড কৰি লও পাউডাৰখিনি ধুনিয়াকে লগাই লৈছো এতিয়া লৈছো এয়া লেকমি আইলাইনাৰ লগতে লৈছো এয়া পিএসসিৰ মাস্কাৰাটো তো গাইজ এয়া দেখিলে একেবাৰে সিম্পলকে ওলাইছো ইমান গৰমত ইমান হেভি মেকআপ কৰি থকা নাই যিখিনি কৰিছো আপোনালোকক দেখাইছো গোটেইখিনি তো এতিয়া লিপষ্টিকটো লগাব আছে আৰু কাপোৰজোৰ পিন্ধিব আছে কাপোৰজোৰ পিন্ধি উঠি লিপষ্টিকটো লগাম যেহেতু গৰম তো কাপোৰজোৰ পিন্ধি লও তাৰ পিছত আপোনালোকক ফাইনেল লুক দেখাই আছো এইটোৱে হৈছে আজিৰ মোৰ সিম্পল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব একেবাৰে সিম্পলকে ওলাইছো আৰু কানত এজোৰ সিম্পল কানফুলি পিন্ধিছো আৰু গলত সৰু চাই চেন এডাল পিন্ধিছো একেবাৰে সিম্পল কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো এতিয়া গৈ থাকো যেহেতু দেৰি হৈছে আৰু জানিকটো জানে ৰেডি কৰাই দিলে আৰু তাৰ ধৈৰ্য নাই এয়া মাত শুনি আছে চাগে তো গাইজ গৈ থাকো আৰু এয়া আমি আহি পালো ৰাস্তাত আৰু মই ভিডিঅ' বনাই থকা নাই যেহেতু জানিক লৈ ভিডিঅ' বনাবলৈ অসুবিধা হয় এতিয়া ভিতৰত যাও বলম আৰু এতিয়া ভিতৰত আহিলো আটাই একেলগে বহিলো আৰু এয়া প্ৰসাদ দিলে খাবলে আৰু এয়া প্ৰসাদ খাই লও গাইজ আটাই মিলি ধুনিয়াকে প্ৰসাদ খালো আৰু তাৰ পিছত এইফালে এয়া মিঠাই বুন্দিয়া এইবিলাক দিলে
খালোঁ আৰু এতিয়া খাম খিচিৰি আৰু সকলোৱে আহি পাইছে। এইফালে আমাৰ জানিয়ে যে ৰাতিপুৱাৰ পৰা পাপাক দেখা পোৱা নাছিলে, সেইকাৰণে চাওকচোন জানিৰ ফূৰ্তি চাওক, এওঁক লগ পাই একদম জানিৰ হাঁহি চাওক। আৰু এতিয়া আমি এয়া খিচিৰি খাওঁ। গাইজ, বিশ্বকৰ্মাৰ খিচিৰি কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। আৰু খিচিৰিৰ লগত এয়া দিছে সৰু আলু ভাজি, লগতে দিছে মিক্স চব্জি এখন আৰু আচাৰ। আৰু এতিয়া আটাই মিলি আমি খিচিৰি খালোঁ, খুব ধুনীয়া হৈছিলে সঁচাকৈ গাইজ, কৈছোঁ নে একদম আল্টিমেট। খিচিৰি খাই উঠি আৰু বেছি দেৰি কৰি নাথাকিলোঁ, যিহেতু খুব বেছি গৰম লাগিছে, তো চিধাই ঘৰত আহিলোঁ। এইফালে বাহিৰত ৰ'দ চাওক গাইজ, ৰ'দৰ কথা কি ক'ম, ইমান বেছি ৰ'দ। আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ, জানিকো চেঞ্জ কৰাই দিলোঁ। এইফালে জানি একদম খেলাত ব্যস্ত হৈ গ'ল, এইফালে পিয়ানো খেলি আছে। তো ফ্ৰেণ্ডছ, এইখিনিতে আজিৰ ভিডিঅ'টো শেষ কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম ধুনীয়া এটা ব্লগৰ সৈতে। আজিলৈ এৰিছোঁ, বাই বাই।